আৰু শেষত মই দুটা কথাই কওঁ খুব হেল্প কৰিছে অনুপম শইকীয়াই গুৱাহাটীত অনুপম শইকীয়াৰ ষ্টুডিঅ'ত মই আজি 4-5 বছৰ ৰেয়াজ কৰি আছোঁ চাবি মোৰ তাত আছে পিতলৰ চাবি এপাত আছে মোৰ তাত থাকে মই ৰাতিপুৱা আহি ৰেয়াজ কৰোঁ অনুপম শইকীয়াৰ ষ্টুডিঅ'ত কিমানখিনি কৰিছে মোক চাওক মোক আৰু যি বিহুগীত আজি মই য'ত গৈছোঁ যিটো মিঠা বিহু যিটো মিঠা মই জীৱনত পোৱা নাই এইখিনি কথা আজি ক'লোঁ মই অনুপম শইকীয়াই যিখিনি বিহু বনাইছে আজিলৈ যিখিনি মিঠা আজিলৈ মই বেলেগৰ তাত পোৱা নাই আৰু অনুপম শইকীয়াই মোক এটা পিতলৰ চাবি দিছে ভৱেশ তোমাক দিলোঁ তোমাৰ মতে ৰুম খুলিবা আৰু ৰেষ্ট কৰিবা ঘৰলৈ গুচি যাবা থেংক ইউ দোষ ইয়াৰ ওপৰত কি দিবা জীৱনত কি দিবা